ফ্ৰেণ্ডছ, আপোনালোক সকলো কেনে আছে? মই দীপামণিয়ে পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ খবৰ ভালেই, আপোনালোকৰ কেনে জনাবলৈ নাপাহৰিব। আৰু এতিয়া বাজিছে কেইটা? আঢ়ৈটা বাজিছে দেই, আঢ়ৈটা বাজিছে। খাই উঠিলোঁ, ভাত খালোঁ। তাৰপিছত মই এতিয়া ৰেচিপিটো এতিয়াহে দিম, আগতে খাই ল'লোঁ। সোৱাদটো বিৰাটেই ভাল লাগিছিলে। মই গাহৰি মাংস বইল কৰি বনাইছিলোঁ, তাকো ঔটেঙাৰ লগত। গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব। আৰু এটা কথা, এইকেইটা দিন বহুত বেয়া লাগি আছে ন, বতৰটো বহুত বেয়া কৰি আছে। এতিয়াই বৰষুণ দিয়ে, এতিয়াই ৰ'দ দিয়ে। আৰু এটা কামো বাঢ়িছে আমাৰ মহিলাসকলৰ, কাপোৰ কেইবাৰ মেলিব লগা হৈছে, এইটো সকলোৱে গমেই পাইছে। আৰু কেইবাৰ চপাব লগা হৈছে। আৰু ৰ'দ ওলাওঁতে নিদিলেও মানে থৈ দিলে গোন্ধ এটা ওলাই যায়। গতিকে ৰ'দ দিলেতো দিবই লাগিব। আৰু বৰষুণ দিয়াৰ কাৰণে অলপ পূজাও লাগিছে। পূজা বাৰু কিবা হয় এবাৰ, মানে আগৰ পূজাবিলাকতো সেনেকেই গ'ল। আমাৰ পৰিস্থিতি বেয়া যিহেতু, যাতে দুৰ্গা পূজাটো আমি ভালদৰে চাব পাওঁ, মই অলপ আশা কৰিছোঁ। তাৰপিছত আৰু গতিকে চাই থাকিব, মই ৰেচিপিটো দিম আৰু ভিডিঅ'টো শেষলৈ চাব। গতিকে কেনে পায় জনাবলৈ নাপাহৰিব। ঠিক আছে, মই এতিয়া পাকঘৰতে বহি আছোঁ দেই। এইফালে মাটিৰ পাকঘৰ, ওপৰত সেয়া ডলা আছে আৰু ওপৰত দোন এটা। আৰু তেজপাতখিনি ঘৰৰে হয়, গছৰ পৰা কাটি আনি মই ডালকেইটা এনেকৈ বান্ধি থৈ দিছোঁ। আৰু মাটিৰ চৌকা আছে নামত, মই কেতিয়াবা বাৰু দেখাই দিম। ঠিক আছে, চাই থাকিব ভিডিঅ'টি শেষলৈ। গাহৰি মাংসখিনি ভালদৰে ধুই কুকাৰত বইল কৰি সিজাই লৈছোঁ। আৰু লগতে গোটেইখিনি মই ৰেডি কৰি ৰাখিছোঁ। এয়া পিঁয়াজ মই ৰাউণ্ড শ্বেপত কাটিছোঁ, কিছুমান ফালাইও দিছোঁ। আৰু আদা নহৰুখিনি থেতেলি লৈছোঁ। জলকীয়া কেইটা মই মাজেৰে ফালি লৈছোঁ। আৰু ঔটেঙাটো মই কেঁচাতে কাটি ভালদৰে ধুই তাক বইল কৰি সিজাই ল'লোঁ। তাৰপিছত মই বাতি এটাত জিৰা গুড়ি, গৰম মছলা আৰু এটা ইলাচি সৰুকৈ কাটি ৰেড চিলি পাউডাৰো দিছোঁ। গতিকে গোটেইখিনি মই পানীতে মিলাই ল'ম। মানে শুকানি দিলে ক'ৰবাত লাগি থাকিব পাৰে বা এনেকৈ হৈ যাব পাৰে, সেইকাৰণে মই মিলাই লৈছোঁ। বাকী এতিয়া কুকাৰ এটা ধুই ৰেডি কৰি ৰাখিছোঁ। মই গোটেইখিনি কুকাৰতে একেলগে গোটেইখিনি মই দি দিম এতিয়া। মই নিমখ দি দিছোঁ জোখমতে, পিছত বাৰু কম হ'লে মই আকৌ দি দিম। গতিকে গোটেইখিনি মই দি দিলোঁ। মছলাৰ যিখিনি পানী মিক্স কৰি লৈছিলোঁ সেইখিনিও মই গোটেই দি দিলোঁ। এতিয়া মই অকণমান মিঠাতেল দিছোঁ, অকণমান মানে ঠিক অকণমান নিয়মত দিছোঁ। গতিকে মই এতিয়া গোটেইখিনি কুকাৰত দি দিলোঁ গেছত। তাৰপিছত মই এটা হুইচেলতে বন্ধ কৰি ৰাখিম। বেছিকৈ হুইচেল দিলে কি হয়, মাংসটো মানে গোটেই ঢিলা হৈ যায়, খাই ভাল নালাগে। সেইকাৰণে বাকীটো গোটেইখিনি সিজাই লৈছিলোঁ মই, সেইকাৰণে মই এটা হুইচেলতে অফ কৰি থৈ দিছিলোঁ। খাই একেবাৰে বিৰাটেই ভাল লাগিল। গতিকে যিসকলে গাহৰি খায় সেইসকলে এবাৰ এনেকুৱা বইল কৰি খাই চাব পাৰে, বহুত ভাল লাগে খাই। গতিকে ভিডিঅ'টি কেনে লাগিল জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰোঁ, পিছত অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।